হাই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু হেপিনেছ ব্লগ। আজি আমি যাই আছোঁ ৰাজাপুখুৰী। তাৰে লগতে আৰু আমাৰ ওচৰৰ পাজৰৰ বস্তুখিনি দেখাম আপোনালোকক। ৰাজাপুখুৰীত চাব লগা বস্তু আছে। তাতে মানে পুখুৰীয়ে হয়, কিন্তু বহুত ডাঙৰ পুখুৰী। আপোনালোকক দেখাম, বলক আমাৰ লগত চাই থাকক কি হয় কি নহয়। বলক আমি যাওঁ এতিয়া। এই সঞ্জিতা, এই ৰ'ব ক'ত যায়? মই একবাৰ বিজনৰ ফালে যাম। বিজনৰ ফালে যাব? এই হৈছে আমাৰ সঞ্জীৱ দা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে। দাদাৰ এখন কাপোৰৰ দোকান আছে, বহুত ধুনীয়া। বিজয়নগৰত আপোনালোকে আহিব, কাপোৰ চাপোৰ ল'ব, বহুত ব্ৰেণ্ডেড কাপোৰ আনে, তো কম দামত দি দিব। আমাৰ ভিডিঅ'ৰ পৰা চালে নিশ্চয় আহি যাব। এইটো দাস কেবিনৰ ফ্ৰণ্টতে দোকানখন আছে, আপোনালোকে যাব পাৰে। দেখাই দিম দোকানখন। ঠিক আছে। ক'ত যাবা তোমালোক? আমি অলপ ব্লগ কৰি আহোঁ। ঠিক আছে। এইখন বিজয়নগৰৰ ৱাইন শ্বপ। আমাৰ এইখন অতিকৈ মৰমত ধুনীয়া বিজয়নগৰ চিটিখন। এইটো হৈছে বিজয়নগৰৰ পুলিচ পইণ্ট। হৈছে ৰাগা, এইখন ৰাগাৰ ওচৰত আছে আপোনাৰ পেট্ৰল পাম্প। বিজয়নগৰ আৰক্ষী চকী।
পৰা এটা মজা ভিউ। অকণমান দেৰিকৈ পাম আৰু আমি য'ত গৈ আছোঁ জাগাখিনিতো পাম। তো আপোনালোকে চাই যদি ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ গোটেই ছাবস্ক্ৰাইব গোটেই কৰি দিবা, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু যদি কিবা কওঁতে ভুল হৈছে ইয়াৰ নিজৰ ভাইটি বুলি সেইখিনি আমাক বুজাই দিব কৰিবা। যিমান পাৰোঁ আপোনালোকক নতুন নতুন ভিডিঅ' কৰাই দিয়াৰ বাবে আমি চেষ্টা চলাম আৰু এইফালে যাব লাগিব আমি সোমালোঁ এতিয়া ৰাজা পুখুৰী চাবলৈ। ফাইনেলি আমি আহি পালোঁ ৰাজাপুখুৰী। আপোনালোকক দেখাই আছোঁ ৰাজাপুখুৰী আমাৰ ফ্ৰণ্টত আছে। আমি বেক চাইড হৈ আছোঁ কাৰণে সূৰ্যটো আমাৰ মুখত পৰি আছে, মানে ভিডিঅ'টো ভাল নহয়। তাৰ কাৰণে আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ। ভিডিঅ' চাই লওক কিমান ডাঙৰ পুখুৰী, চাই লওক। বহুত পুৰণি পুখুৰী হয় হা। এয়া চাওক কিমান ডাঙৰ পুখুৰী। পাহাৰ নামি যাওঁ তলত অলপ, চেৰি বনাই আছে, এইটো বনাই দিছে চেৰি। কিমান ডাঙৰ পুখুৰী আপোনালোক দেখাই আছোঁ। চাওক বোলে মনিব পাৰিছেনে কিমান ডাঙৰ। চাওক এক চাইডৰ পৰা চাওক কিমান ডাঙৰ পুখুৰী। পা মোটামুটি এইটো আপোনালোকৰ 5 বিঘামান মাটি হ'ব। 5 বিঘামান ডাঙৰ পুখুৰী। এইটো সিঁচিছিল বোলে হয় না একদিন। সিঁচা বুলি গম পাওঁ, কিন্তু আমি গমেই নাপাওঁ দেচোন আমাৰ সৰু থকা কাৰণে। কি কওঁ ইমান ডাঙৰ পুখুৰী। চাওক জাপ মাৰিবি নেকি গোৱা বুলি। পাৰি। বহুত ডাঙৰ ডাঙৰ মাছ আছে দেই ইয়াতে। মাছ পোহে বৰ্তমান নাই দেখাত। নাও আছে, নাঙলত এইটো এটা মন্দিৰ আছে, ইয়াতে বাসন্তী পূজা কৰে। পুখুৰীৰ একদম ওচৰতে ইয়াতে বাসন্তী পূজা কৰে। এতিয়া কৰোণাৰ কাৰণে মানুহ জানো নাহে, চব বন্ধ হৈছে। ইয়াতে বাসন্তী পূজা বহুত ডাঙৰ বাসন্তী পূজা হয়, বহুত মানুহ হয়। চাওক এইটো এটা ঘৰ আছে ইয়াতে। এইটো মন্দিৰটোৰ ওচৰতে এইটো পুখুৰীটো। আপোনালোকে যে দেখিছে পাৰবিলাক, এতিয়া আমি পাৰে পাৰে যাম। এই গোটাই পাৰ হৈ এনেকৈ ঘূৰি আহি আপোনালোক দেখাব পাৰে কিমান ডাঙৰ হয়। আপোনাক গোটাই চাৰিওফালে মই ঘূৰিম, ঘূৰি কিনে আপোনাক দেখাম কিমান ডাঙৰ পুখুৰী। বলক একবাৰ ঘূৰি আহোঁ গোটাই চাইড। আমি যাই আছোঁ চাইডে চাইডে। এই আপোনাৰ ভিউ চাব একবাৰ কি সুন্দৰ ভিউ।
আগত ৰাস্তা বন্ধ তাৰ কাৰণে আমি ঘূৰি যাব লাগিব আৰু যোনফালেদি আহিলোঁ সোনফালেদি যাব লাগিব সেইটো ফালেদি তেনেকৈ আপোনাক দেখাই আছোঁ এইটো হৈছে ৰাণী পুখুৰী এইটো ৰাণী পুখুৰী এইটো এটা ৰাণী পুখুৰী নেক্সট এইটো আছে আপোনাৰ ৰাজা পুখুৰী ৰাজা আৰু ৰাণী একেলগে আছে আপোনাৰ পুখুৰী পাৰত কি মজা ঠাণ্ডা এইখিনি বহুত ভাল লগা জেগা হয় কি সুন্দৰ ভিউ মানুহে ফুৰিব আহে ইয়াত না কি কিমান ডাঙৰ বৃহৎ ডাঙৰ পুখুৰী আপোনালোকে চাওক মণিবাৰী নদী পাৰৰ পৰা সিপাৰ এই আমি প্ৰথমতে য'ত গৈছিলোঁ সেইটো ফালে গৈছিলোঁ একদম এই ইয়াতে গৈছিলোঁ স্কুলৰ ইয়াত আমাৰ এতিয়া ঘূৰা ফুৰা কিন্তু গোটেই খতম হ'ল এয়া দলঙৰ পাৰত আছোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো ইয়াতে খতম কৰিম বুলি ভাবিছোঁ মই তো নেক্সট ভিডিঅ'ত আপোনালোকক এটা এনেকুৱা মজা ভিডিঅ' দেখাই আছোঁ তো চাই ভাল পাব এই কিবা এটা কৈ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক মাৰি দিব ঘণ্টা বটনটো টিপি দিব নেক্সট এটা বঢ়িয়া চাক্কাছ ভিডিঅ' দেখাম নে কি কয় অঁ নেক্সট চানডে নেক্সট চানডে আকৌ আহিম